নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ পৰা ডংকামকামত অনাময় সামগ্ৰীসমূহ বিতৰণ নগৰ সমিতিক অসম চৰকাৰ নগৰ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী পীয়ুষ হাজৰিকাই সভাত উপস্থিত হৈ বিতৰণ কৰে অনাময় সামগ্ৰীসমূহ। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ স্বৰ্ণ জয়ন্তী সমাৰোহ সামৰণি অনুষ্ঠানৰ বাবে ভিন্ন কাৰ্যসূচীৰ প্ৰস্তুতি তুংগত। জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা মহিলা প্ৰতিনিধি শিবিৰ মুকলি। অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী প্ৰেমদা দত্তৰ দ্বাৰা শিবিৰ মুকলি। জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সৌজন্যত ডিফু কবিতা মহোৎসৱ 2019 দুদিনীয়া অনুষ্ঠিত থাকিব। ডিফুকে ধৰি জিলাৰ লগতে ৰাজ্য তথা অৰুণাচলৰ কবি সাহিত্যিক আৰু সাহিত্য একাডেমীৰ সন্মানপ্ৰাপ্ত হোমেন বৰগোহাঁই। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰে পৰা স্বচ্ছতাৰ দিশত অধিক গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। এই লৈ পশ্চিম কাৰ্বি আংলঙৰ 9খন নগৰ সমিতিৰ উদ্যোগত আটাইকেইটা নগৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰ নগৰ আৰু গ্ৰাম্য পৰিকল্পনা বিভাগৰ পৰা বিভিন্ন অনাময় সামগ্ৰীসমূহ নগৰ সমিতিক বিতৰণ কৰে। অসম চৰকাৰ নগৰ আৰু পৰিকল্পনাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত 9খন নগৰ সমিতিৰ বাবে বিতৰণ কৰে অনাময় সামগ্ৰী। অনাময় সামগ্ৰীসমূহৰ ভিতৰত আছে শৌচাগাৰ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী, ঠেলাগাড়ী আৰু ডাষ্টবিন। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ অনুষ্ঠানত উপস্থিত হোৱা মন্ত্ৰী হাজৰিকাই 6 কোটি 30 লাখ টকাৰ ব্যয় সাপেক্ষে ডংকামকামত টাউন হল নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত ডংকামকাম নগৰৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহলৈ 10,000কৈ এককালীন টকা প্ৰদান কৰে। সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি টিম কাৰ্বি আংলং উপস্থিত থাকে। Lasawar saya ki piponja phat dongkam long pini kuti chokla la thong ke batan ka 6 crore 30 la satan ka pini auditorium hall town hall pini fit finance commission ben pini anijok somela leben tender korelo don mange tu ailu dukhon model hospital loi hedna khon ami unmochon korlu aru loge loge duta stadium complex ami hedna khon adar khila korlu। আপোনালোকে চিন্তা কৰি চাওক, যিমানবাৰ আহোঁ আজিকালি প্ৰত্যেক দিনে আধাৰশিলা কৰিবলৈ আহোঁ, নহয় কিবা আৰম্ভণি কৰিবলৈ আহোঁ। আগতে কেতিয়াবা এনেকুৱা আছিল নেকি? আপোনালোকে মোক কওক, আগতে কেতিয়াবা এনেকুৱা নাছিলে। শ্ৰদ্ধা ৰাইজ, মই আকৌ কওঁ যে মই তুলিৰাম ভাইক সদায় কওঁ যে আমি কাৰ্বি আংলঙৰ ৰাস্তা পথৰ উন্নয়ন কৰিব লাগিব। ওম চোৱাইলে আজিৰ পৰা 1 মাহ মানৰ আগতে তুলিৰাম ভাই আৰু মই গৈছোঁ। আজিৰ পৰা 1.5 মাহ হ'ল, 1.5 মাহ মানৰ আগত গৈছোঁ। ওম চোৱাই ৰাস্তাটো এতিয়া বনি আছে। আমি আজিৰ পৰা 1.5 বছৰ মানৰ ইলেকশ্যনৰ ডংকামকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ স্বৰ্ণ জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰস্তুতি তুংগত। স্বৰ্ণ জয়ন্তী সমাৰোহ উপলক্ষে আজি প্ৰথমটো অনুষ্ঠান হিচাপে প্ৰতিনিধি শিবিৰ মুকলি হয়। কাৰ্বি আংলং জিলা মহিলা সমিতিৰ স্বৰ্ণ জয়ন্তী সমাৰোহ অনুষ্ঠান আজিৰে পৰা হৈছে আৰম্ভ। প্ৰধান কাৰ্যসূচীৰ বাবে ইতিমধ্যে নিৰ্দিষ্ট কৰি দিয়া মতে মহিলাসকলে ভিন্ন প্ৰস্তুতি কৰিছে তুংগত। অহাকালি স্বৰ্ণ জয়ন্তী সমাৰোহ উপলক্ষে উত্তোলন কৰিবলগীয়া মুখ্য পতাকাডালৰ সৈতে আন 49ডাল পতাকা বাহত বান্ধি সাজু। আৰু এয়া মহিলাসকলে ভিন্ন কাৰ্যসূচীৰ মাজে মাজে পৰিৱেশন কৰিবলগীয়া সমবেত সংগীতৰ বাবে অনুশীলন কৰি আছে। সমাৰোহ অনুষ্ঠানৰ আজি প্ৰথমটো কাৰ্যসূচী হিচাপে আছিল জিলাখনৰ ভিন্ন প্ৰান্তত থকা শাখা সমিতিৰ পৰা অহা মহিলা প্ৰতিনিধিৰ বাবে শিবিৰ মুকলি। জিলা মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা সুবৰ্ণ বৰুৱা চেতিয়াই আঠধৰা অনুষ্ঠানৰ অন্তৰ্গত প্ৰতিনিধি শিবিৰ মুকলি কৰাৰ আগতে প্ৰথমে বন্তি প্ৰজ্বলন কৰে জিলা মহিলা সমিতিৰ সভানেত্ৰী কিৰণ কলিতাই।
সভানেত্ৰী কিৰণ কলিতাই অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী প্ৰেমদা দত্তক এখন চেলেঙেৰে আদৰণি জনোৱাৰ পিছতে আয়তী সকলৰ উৰুলিৰ মাজতে প্ৰতিনিধি শিবিৰ মুকলি কৰে। তাৰ পিছতে সমিতিৰ কাৰ্যালয়ত প্ৰতিনিধি সভা অনুষ্ঠিত হয়। অহাকালি হ'ব কাৰ্বি আংলং জিলা মহিলা সমিতিৰ 50 বছৰ পূৰ্ণ প্ৰাপ্তি ইতিহাসৰ সাক্ষী স্বৰূপে 50ডাল পতাকা উত্তোলন হ'ব। মুখ্য পতাকা উত্তোলন কৰিব জিলা মহিলা সমিতিৰ সভানেত্ৰী কিৰণ কলিতাই। জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সৌজন্যত ডিফু কবিতা মহোৎসৱ 2019 অনুষ্ঠিত হ'ব ডিফুৰ মাটিপুংস্থিত এভাৰটম আৰ্ট এণ্ড ক্ৰাফ্ট চেণ্টাৰত। 20 আৰু 21 মাৰ্চ দুদিনীয়াকৈ অনুষ্ঠিতব্য সাহিত্য অনুষ্ঠানত ডিফুকে ধৰি জিলা বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকৰ লগতে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক তথা সাহিত্য একাডেমী সন্মান প্ৰাপক হোমেন বৰগোহাঁই ভাগ ল'ব এই কবিতা মহোৎসৱ কাৰ্যসূচীত। জামমিলি লিটাৰী বিষয়ববীয়াসকলে অনুষ্ঠিতভাৱে ৰাইজক জনাবলৈ বুধবাৰে এক সংবাদমেল পাতি এই সম্পৰ্কে সদৰি কৰে। কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ ডিফুত জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ সৌজন্যত অনুষ্ঠিত হ'ব কবিতা মহোৎসৱ। 2019-20 আৰু 21 মাৰ্চ দুদিনীয়াকৈ অনুষ্ঠিতব্য এই আকৰ্ষণীয় আৰু মনশীল সাহিত্য অনুষ্ঠানত ডিফুকে ধৰি জিলা ভিন্ন প্ৰান্তৰ কবি সাহিত্যিকৰ লগতে বিশিষ্ট সাহিত্যিক ঔপন্যাসিক তথা সাহিত্য একাডেমী সন্মান প্ৰাপক হোমেন বৰগোহাঁই ভাগ ল'ব এই কবিতা মহোৎসৱ কাৰ্যসূচীত। বিভিন্ন কাৰ্যসূচীত পূৰ্বে নিৰ্দিষ্ট কৰা মতে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলেও মুখ্য অতিথি হিচাপে যোগদান দিয়াৰ সন্মতি প্ৰকাশ কৰা বুলি সংবাদমেলত ব্যক্ত কৰে। Bangkai kaprek akai tu hak akan tu yang dengle akai tu macam ni cuma labang so kita resmen keman polo labang tu labang so poetry festival balik tu keman polo lagi jasa betul wimi tu nona pol metang kat bialam ham kasih pangkre bang itu kadu kabita labang so itu labang so kadu kabita metang alam tiardi itu dia pun আৰু এই অনুষ্ঠানত সফল ৰূপায়ণৰ বাবে সমগ্ৰ সাহিত্য প্ৰেমী ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে জামমিলি লিটাৰী ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। এটা বনৰীয়া হাতী চটপঠাই আছে। পশ্চিম কাৰ্বি আংলং নগাঁও সীমান্তৱৰ্তী বৰপানী সংৰক্ষিত বনাঞ্চলৰ সমীপত শৰীৰৰ প্ৰচণ্ড আঘাত লৈ এনেদৰে জলা অঞ্চলৰ মাজতে আবদ্ধ হৈ আছে। চেষ্টা কৰিও উঠিব পৰা নাই। বন বিভাগক খবৰ দিয়া হৈছিল যদিও কোনো বিভাগীয় কৰ্মী আহি চোৱা নাই। চটপঠাই আছে প্ৰচণ্ড আঘাতত। গাঁৱৰ 2 একে নাৰিকল কলগছ আদি খুৱাই আছে হাতীটোক। এয়া চাওক এই কৰুণ দৃশ্য বৈঠালাংচু বৰপথাৰ খণ্ড উপ বন কাৰ্যালয় অন্তৰ্গত বৰপানী সংৰক্ষিত বনাঞ্চল সমীপৰ দৃশ্য। কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণত ভৰিত আঘাত লগা বাবে কলৈকো উঠি যাব পৰা নাই। দুদিন ধৰি এইদৰে একে ঠাইতে পৰি অসীম যন্ত্ৰণাত চটফটাই আছে হাতীটোৱে। ইপিনে স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত হাতীটোৰ বিষয়ে কামপুৰ আঞ্চলিক বন কাৰ্যালয়ত খবৰ দিছিল যদিও বন বিভাগে কোনো ধৰণৰ চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই এই পৰ্যন্ত। আনপিনে আঘাত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা নকৰা দেখি ৰাইজে ধান নাৰিকল আৰু কলগছৰ যোগান দি খাবৰ বাবে ব্যৱস্থা কৰিছে। না এই সম্পৰ্কে আমাৰ ছাৰ ৰেঞ্জাৰ ছাৰলৈ জনোৱা হৈছে। ছাৰে ডিএফঅ ছাৰৰ লগতো তেনেকৈ যোগাযোগ চলাই আছে। যিহেতু দূৰণি বা কাজিৰঙা বা চিৰিয়াখানাৰ পৰা ডাক্তৰ আনিবলগীয়া এটা ব্যৱস্থা,
তেখেতসকলে সেই ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ব্যৱস্থা ল'বৰ কাৰণে চেষ্টা চলাই আছে মানে কালি যিটো 80% মানে হেৰি হৈ আছিলে বুকাত শুই আছিলে লুটুৰি পুটুৰি হৈ তাৰপিছতে ইতিমধ্যে আহি পেলাই ৰাতিটো আমাৰ ওচৰতে জংঘলেডৰাত থাকিল পানী ঘুলি এটাত ইতিমধ্যে হাতীটো বহুতখিনি আজি উন্নত দেখিছোঁ আমি এতিয়া অলপ আগত আপোনালোকে দেখিলে আমাকো খেদি আহিছে হাতীটোৱে গতিকে এই ক্ষেত্ৰত ছাৰকো জনাই আছোঁ টাইম সময়ে ডক্টৰ অহা কথাটো ছাৰে মানে ৰাতিপুৱা জনালে যে ডাক্তৰৰ লগত যোগাযোগ ইতিমধ্যে হৈছে আপুনি ইনফৰ্মেণ্টৰ ওপৰত বেছ কৰি পেলাই মোক জনাব সেই ধৰণে মই ব্যৱস্থা ল'ম বৰ্তমানলৈকে অহা নাই বঠাটলাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ উদ্যোগত থকা ক্ৰীড়া খেলপথাৰটি 20 লাখ টকা ব্যয়ৰ সাপেক্ষে নিৰ্মাণ কৰা হ'ব মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ 2018-19 বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব এই খেলপথাৰখন কাৰ্বি পৰিষদৰ স্পিকাৰ লংকি টিমুঙে বৃহস্পতিবাৰে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জীৱন পাঠক প্ৰমুখ্য হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত আধাৰশিলা স্থাপন কাৰ্যটি ৰূপায়ণ কৰা হয় মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ 2018-19 বিত্তীয় বৰ্ষৰ অধীনত হাঞ্জালাংছ খেলপথাৰ নিৰ্মাণৰ বাবে আজি আধাৰশিলা স্থাপন কৰে কাৰ্বি পৰিষদৰ স্পিকাৰ লংকি টিমুঙে 20 লক্ষ ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই খেলপথাৰখনৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ক্ৰমে জীৱন পাঠক ৰাজেন ৰংপি ৰামসিং টকবি প্ৰমুখ্য প্ৰাক্তন ভিডিচি অধ্যক্ষ ক্ৰিছ ৰংফাৰ জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাং আৰক্ষী পৰিদৰ্শক জয়ন্ত শইকীয়া ভিডিচি অধ্যক্ষ বাবু সিংনাৰ আৰু কনিষ্ঠ অভিযন্তা হেমচন টেৰাং প্ৰমুখ্য বিশিষ্ট ব্যক্তি তথা বিষয়ববীয়াসকলে উপস্থিত থাকে আধাৰশিলা স্থাপনৰ অনুষ্ঠানৰ উপলক্ষে প্ৰাক্তন কাৰ্যবাহী সদস্য জেচি পাঠকৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত হাঞ্জালাংছ ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলেও উপস্থিত থাকে বুকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusir ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari. Lo nalok car beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Jifo iti arlo aron bridge adung. Rong supia long keceng si sopin so lapen so arlo tu kapamada dim lo. Kalang ma. Kalang lo, keceng si sopin so lapen so arlo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinalo tumta padar pin bena humrig not. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত অসম সৰ্বশিক্ষা অধীনস্থ ঠিকাভিত্তিক কৰ্মৰত শিক্ষকসকলক জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে আজি বৃহস্পতিবাৰে প্ৰায় 30 সহস্ৰাধিক কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীয়ে 33 গৰাকী জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ অন্যান্য প্ৰান্তৰ জিলাৰ লগতে পশ্চিম কাৰ্বি আংলঙত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীসকলে জিলাখনৰ উপায়ুক্ত সৈয়দ ইছফাকুৰ ৰহমানৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে উপায়ুক্তৰ হাতত প্ৰদান কৰা স্মাৰকপত্ৰখনত বৰ্ধিত হাৰৰ গ্ৰেড পে সপ্তম দৰমহা আয়োগৰ এবছৰৰ বকেয়া শিক্ষয়িত্ৰীসকলৰ বাবে শিশু যত্নৰ ছুটি বেংক লোনৰ সুবিধা NPS প্ৰধান শিক্ষকৰ ভাত্তা আদি প্ৰদানৰ দাবী জনায় বঠাত লাংছৰ পৰা জাসন ইংগি ৰিপৰ্ট কাট নিউজ মানজা হাঞ্জালাংছ পথত সংঘটিত পথ দুৰ্ঘটনা দিলাই আৰক্ষী চকী অন্তৰ্গত দিলাই সমীপত হাঞ্জালাংছ অভিমুখে গৈ থকা এখন টাটা মোবাইল ট্ৰাক পথৰ পৰা বাগৰি পৰে দুৰ্ঘটনাৰ ফলত চালক বা কোনো আৰোহী হতাহতি হোৱা নাই জানিব পৰা মতে AS01 AC2972 নম্বৰৰ টাটা মোবাইলখন মানজাৰ পৰা দিলাই হৈ হাঞ্জালাংছ অভিমুখে গৈ আছিল গাহৰি আনিবলৈ যোৱা এই টাটা মোবাইলখনৰ দুৰ্ঘটনাৰ ফলত বাহনখনৰ চালক নাইবা কোনো আৰোহী হতাহতি হোৱাৰ বাতৰি আমালৈ অহা নাই হাঞ্জালাংছৰ মৎস্যকিলিং গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ